হেল্ল' দোস্ত মই দেৱেশ আৰু তোমালোকে চাইছা মোৰ ইউটিউব চেনেল দেৱেশ বৰা। বন্ধুসকল, মই আজি তোমালোকক শিকাম তোমালোকৰ কম্পিউটাৰত কেনেদৰে এটা আছামিজ লিখা ছফ্টৱেৰ নাথাকিলেও তোমালোকে কেনেদৰে কম্পিউটাৰত অসমীয়াত টাইপ কৰিব পাৰিবা। এই ভিডিঅ'টোত আমি তাকে আলোচনা কৰিম। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমতে তোমালোকে তোমালোকৰ কম্পিউটাৰটো অন কৰিব লাগিব। কম্পিউটাৰটো অন কৰাৰ পাছত তোমালোকে ষ্টাৰ্ট মেনুত গৈ কণ্ট্ৰল পেনেল তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ পাছত তোমালোকে দেখা পাইছা ইয়াতে আছে দেখিছা ক্লিক লেংগুৱেজ দেখা পাইছা। তাত ক্লিক কৰি তাৰপিছত মই যেনেকৈ দেখাইছোঁ তোমালোকে তাতে ক্লিক কৰি যাবা। ইয়াতে লেংগুৱেজটো দেখিছা, তাতে ক্লিক কৰি ইয়াতে দেখা পাইছে ক'ত ক্লিক কৰিছোঁ। আৰু চেঞ্জ লেংগুৱেজত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে এড মই একচুৱেলি কৰি থৈছোঁ আগতেই। ইয়াত এডত ক্লিক কৰিব লাগিব। ইয়াতে এডত ক্লিক কৰি ইয়াতে তোমালোকে চাৰ্চ কৰিবা আছামিজ ইণ্ডিয়া। আছামিজ ইণ্ডিয়া এইটো দেখা পাইছে তোমালোকে, আছামিজ ইণ্ডিয়া ইয়াতে ওলাইছে। মই আগতে কৰি থৈছোঁ কাৰণে তোমালোকে আছামিজ ইণ্ডিয়াটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে অ'কে কৰি দিবা। অ'কে কৰি দিয়াৰ পিছত এপ্লাই বুলি আহিব, তাতে এপ্লাই কৰি দিবা। তাতে তোমালোকৰ অসমীয়াত লিখিব পৰা হৈ যাবা। দেখিলে তোমালোকে ইয়াতে ইয়ান আহি আছে, নাইকিয়া হৈ গৈছে বৰ্তমান, আহিছে আকৌ ইয়াত আহিছে ইয়ান আহি আছে। তাতে ইয়াতে ক্লিক দেখিবা। তাতে মই যেনেকৈ কৰি গৈছোঁ তোমালোকে তেনেকৈ কৰি গৈ থাকা। তাৰ পাছত তোমালোকে তোমালোকৰ কম্পিউটাৰত মাইক্ৰ'ছফ্ট অফিচ অ'পেন কৰিবা আৰু দেখিবা মই দেখাই গৈ আছোঁ। এতিয়া আছামিজ ইউএছ কীবোৰ্ডত আছামিজ ইউএছত ক্লিক কৰি তোমালোকে আছামিজ টাইপ কৰিব পাৰিবা। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি বন্ধুসকল ভিডিঅ'টো যদি বেছিকৈ ভাল লাগিলে তেনেহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কেতিয়াও নাপাহৰিবা। ছাবস্ক্ৰাইব কৰাৰ পাছত তাৰ কাষত থকা বেল আইকনটো দবাই দিবা। যেতিয়া আকৌ মই নতুন ভিডিঅ' দিম তেতিয়া তোমালোকে চাবলৈ পাবা।